हेलो एवरीवन আজি লৈ আহিছোঁ মই মোৰ প্ৰথম ব্লগ পোনপ্ৰথমে ভিডিঅ'টোৰ আৰম্ভণিতে সকলোকে ভোগালী বিহুৰ আগতীয়াকৈ শুভেচ্ছা যাচিলোঁ আমাৰ বাপতি সাহোন ভোগালী বিহু অহা কাইলে আজি 13 তাৰিখ আমি পুজি বনাবৰ কাৰণে দেউতা আৰু মই বাৰীলৈ গ'লো তাৰ লগতে ধুনীয়া পৰিৱেশটো দেখাও দিলো সেউজীয়া আৰু দেখিছেনে কিমান নিয়ৰ পৰি আছে পথাৰত আৰু ইয়া দেউতাই বাটটো কাটি ল'লে তাৰ লগতে মই পথাৰৰ কিছু দেখাই দিলোঁ যিহেতু ইমান ধুনীয়া লাগি আছিলে পৰিৱেশটো মোৰ থাকি ভাল লাগে সেউজীয়াবোৰৰ মাজত আৰু এনেকৈ কাটি মেলি আমি গ'লো যাই আগপিনে বনাম আমি এটা খাল আছে তাতে প্ৰত্যেক বছৰে বনোৱা হয় এইবাৰ তাতেই বনাম আৰু লগতে দেখুৱাই গ'লো আপোনালোকক আমাৰ এয়া পুখুৰীটো বাৰীৰ পিছপিনে থকা তাতে মাছ জীয়াই ৰখা হয় তাৰপিছত গছডাল আৰু এইজোপা হৈছে মৌচুমী গছজোপা তাৰপিছত আমি আগপিনে আহিলোঁ ভেলাপুজি বনাবলৈ খালটো তাত পানী শুকাই যায় প্ৰত্যেক বছৰে আৰু ইয়াতে বনোৱা হয় আৰু ইয়াত দেউতাই নহয় খুঁটিটো পুতি মোক ধৰি থাকিব দিলে তাৰপিছত দেউতাই এইবিলাক পুতিলে মই হেল্প কৰিছোঁ মাও আহিলে অলপ পিছত চাবলৈ মায়ে আৰু বেলেগ কামতো ব্যস্ত আছে বিহুৰ পিঠা পনা বনোৱা তেনেকৈ আৰু এয়া সৰুকালৰ এইবিলাক বস্তু দেখিলেই মানে সৰুকালৰ স্মৃতিলৈ ঘূৰি যাওঁ সৰুতে যে এইবিলাক লগাই খেলিছিলোঁ সেইবিলাক কথা মনত পৰে কি যে সুন্দৰ দিন আছিলে সেইবোৰ আৰু এয়া খেৰ লৈছোঁ খেৰ তাতে দিব লাগিবতো দেউতা আৰু মই গোটালোঁ দেউতাই গোটাইছে মই নি অকণমান দিলোঁ আৰু আমাৰ পুজি হৈয়ে গ'ল আৰু অকণমান দিবলৈ বাকী আছে আৰু হৈ গ'ল আৰু এয়া ফাইনেলি হৈ গ'ল মায়েও আহিলে চাবলৈ কিমান যে এটা ফূৰ্তি বাপতি সাহোন ভোগালী বিহু অহা কাইলৈ আৰু এনেকৈ আমি আমাৰ সংস্কৃতিটো ধৰি ৰাখিব লাগিব শেষত আকৌ এবাৰ ভোগালী বিহুৰ শুভেচ্ছা